লাহৰীঘাটত অগপ দলৰ কেন্দ্ৰীয় যুৱ পৰিষদৰ সভাপতি সম্পাদকৰ সাহায্য বিতৰণ। মৰিগাঁও জিলাৰ অন্তৰ্গত লাহৰীঘাট বিধানসভা সমষ্টিৰ বিভিন্ন ঠাইত লাহৰীঘাটৰ যুৱ নেতা গুলজাৰ হুছেইনৰ নেতৃত্বত অগপ দলৰ কেন্দ্ৰীয় যুৱ পৰিষদৰ এটা সজাতি দলে লাহৰীঘাট সমষ্টিৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে। অগপ দলৰ যুৱ পৰিষদৰ কৰ্মীসকলে কাঠনি, চেনিমাৰী, টেঙাগুৰি আৰু ভুৰা গাঁৱত বানাক্ৰান্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। যুৱ পৰিষদৰ সভাপতি সুনীল ডেকাই এলেকাটো পৰিদৰ্শন কৰি লাহৰীঘাট সমষ্টিৰ বিভিন্ন অঞ্চলৰ জনসাধাৰণ দুৰ্দশাৰ বিষয়ে অগপ দলৰ জলসম্পদ বিভাগৰ মন্ত্ৰীক অৱগত কৰিব বুলি কয়। এই সজাতি দলটোত আছিল যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সুনীল ডেকা, সম্পাদক গৌতম ডেকা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক উপেন খাটনিয়াৰ, লাহৰীঘাট ব্লক সভাপতি গুলজাৰ হুছেইন, সম্পাদক নৱকুমাৰ বৰুৱা, যুৱ নেতা মাৰফত আলী। অগপ দলৰ কৰ্মীসকলৰ এনে পদক্ষেপক বহুতে প্ৰশংসা কৰা পৰিলক্ষিত হৈছে। জলপৰিষদ দলৰ সম্মানীয় সভাপতিসকলৰ পৰা নিৰ্দেশত আমি অসম যুৱ পৰিষদৰ এটা সজাতি দলে এই অঞ্চলৰ বানপীড়িত অৱস্থা আমি ধৰি লওঁ। তেওঁলোকৰ যথেষ্ট অপূৰণীয় দুৰ্দশাৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰিছে আৰু আমি তেওঁলোকৰ দুখৰ লগত আমি সমভাগ ধৰিছোঁ। আৰু অসম গণ পৰিষদ দলৰ এই লাহৰীঘাট সমষ্টিৰ সমিতি আমি এটা কথা লক্ষ্য কৰিছোঁ যে এই অঞ্চলত বাৰিষাত যথেষ্ট মানুহৰ অসুবিধা হয়। তাৰ কাৰণে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই যোৱা বছৰ ইয়াত বৰ্ষাৰ নিৰ্মাণেৰে এই অসুবিধা দূৰ কৰাৰ কাৰণে চেষ্টা কৰিছে। আমি আশা কৰিছোঁ যে যথেষ্ট মানুহখিনি উপকৃত হৈছে। তাৰ উপৰি আৰু য'ত যিমান অসুবিধা আছে সেই অসুবিধাখিনি দূৰ কৰাৰ কাৰণে আমি আমাৰ জলসম্পদ মন্ত্ৰী ডাঙৰীয়াক আমি অৱগত কৰিম। আৰু আমি গণ পৰিষদ দলৰ পৰা এইটো কথা আমি আপোনালোকক নিশ্চিত কৰিব পাৰোঁ যে আমাৰ জলসম্পদ মন্ত্ৰী ডাঙৰীয়া অতি শীঘ্ৰে ইয়াত আহি এই অঞ্চলৰ যিখিনি দুৰ্দশা আছে বা যিখিনি সমস্যা হৈ আছে সমস্যাখিনি সমাধান কৰাৰ কাৰণে আমি চেষ্টা কৰিম। আৰু মানে আগন্তুক নিৰ্বাচন আপোনাৰ লাহৰীঘাট সমষ্টিটো যোৱাবাৰ আমি অসম গণ পৰিষদলৈ খেলিছোঁ, এইবাৰো আমি অসম গণ পৰিষদলৈ খেলিম। এটা প্ৰশ্ন আমাৰ ৰাজনৈতিক প্ৰশ্ন সংগঠনৰ পাইছোঁ যে লাহৰীঘাট সমষ্টিত আপুনি যুৱ পৰিষদে দাবী কৰিছে যুৱ পৰিষদৰ ফালৰ পৰা প্ৰাৰ্থী। আমি অসমত যুৱ পৰিষদৰ পৰা 30% আমি যুৱ পৰিষদৰ সদস্যক আমি এইবাৰ বিচাৰিছোঁ। যিমানখিনি আমি অসম গণ পৰিষদৰ টিকেট থাকিব তাৰে 30% যুৱ পৰিষদৰ সদস্যৰ দ্বাৰা আমি মানে হেৰি হ'ব গঠন হ'ব লাগিব। গতিকে দেখিলে লাহৰীঘাট সমষ্টিটো আমি যুৱ পৰিষদৰ পৰা বিচাৰিছোঁ বা আমি সংগঠনৰ পাইছোঁ। হয় বিচাৰিম। আমি অকল লাহৰীঘাট বুলি কোৱা নাই, আমি যুৱ পৰিষদৰ লাহৰীঘাটৰ পৰা আফতাব হুছেইনৰ ৰিপৰ্ট, নিউজ 31 অসম।